हेलो रानी ने নহয় মই রাজা কাক লাগে চোর বাচ্চা रानी 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 आजा 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 এই কলা টিউনটো যদি আপোনাৰ মোবাইলত ৰাখিব বিচাৰিছে তেনেহলে এক টকা আৰু ৰাখিব বিচাৰা নাই যদি আপোনাৰ ঘৈণীয়েক মোবাইলটো দিয়ক আৰু মোক অলপ পিছত কল কৰিবলৈ ক'ব ধন্যবাদ আছিলো দেই এই কি করছ ওই ও নেপাল দেখোন না মোবাইলটো কি কৰি আছা আসিফ পেটলাক ফোন কৰি আছো ফোনে লগা নাই আধা ঘণ্টা ধৰি লাভ নাই ফোন কৰি কিয় কি হৈছে হ্যাঁ তো গমেই বনাই নাই নাই কচোন কচোন কি হৈছে সি এটা মাল পঠাইছে কেতিয়া ঐ কেনেকে গম নাপাওঁ সি কেনেকে পঠাইছে কিন্তু সি কৈছে যে মোবাইলত পঠোৱা বুলি কি কোৱা মোবাইল কেনেকে চলি পঠালে সি ক'ত আছে জানা নে পেটলা এতিয়া আছে চাগে কৰবাত পথাৰ চথাৰে বাগেৰি চাগেৰি লিলিমাই কৰি কি কোৱা প্ৰেমত ইমান মজা যেতিয়া তই পঢ়িবি তেতিয়া গম পাবি ঘৰতে আছে না বাহিৰতে আছে তই গমেই নাপাবি কি কোৱা সঁচা আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা লাগিব যে তই প্ৰেমৰ নদীত সাঁতুৰি আছা কিন্তু তোৰ কপাল আৰু ভাগ্যত প্ৰেম বোলা বস্তু আছে না মোৰ সন্দেহ যায় কি কৈছা মোৰ কপাল তামাম ঘৰত মই অকলে ফাদাৰ মাদাৰ চেলটেপ হ'লে গোটেই সম্পত্তি মোৰে হয় নেকি আৰু কপালৰ কথা কৈছো এইটো চাইটো এইটো কপাল নহয় চতাল হয় এইখন চতাল OMG কি কপাল জিলিকি চুমা এটা খাই লওঁ এক মিনিট একদম নহ'ব এই কপালত চুমা খাব মোৰ হ'ব লগা জানটোৱে আৰু মই এতিয়া পেটলাক চাব যাওঁ তই যাব আহিছ ছোৱালী লেভেল চা ছোৱালী নপওঁতে সি এই লেভেল আৰু ছোৱালী বটলটো চেচে আৰু সেই মাথা চাই বেয়া কৰি দিলা যাওঁ যা ঘৰলৈকে তাৰ লোৱাই হেল্ল' কি কৰি আছা হা বহুত দিন হ'ল না নাযোৱা নেকি তাতে ঠিক আছে ডাৰ্লিং ৰ'বাচোন এই এটা শনি দৌৰি দৌৰি আহি আছে ৰ'বা মই তোমাক পিছত ফোন মাৰি আছোঁ অলপমান হয় না তই ছোৱালী এটা পঠাইছা বোলে পাগলা হৈছে নি তই কোনে কৈছে তই বাবে তই দস্তি কমিছা তই কোৱা হ'ব দে তোৰ গাৰ্লফ্ৰেণ্ডক নপঠাওঁ মই নহয় তাৰমানে হেৰি তই কিন্তু ফাদাৰক নকবি হা হ'ব নকওঁ দে কচোন এতিয়া ছোৱালীটো কেনেকৈ পঠালি মানে হেৰি সেইদিনা মই পাবজি খেলি আছিলোঁ পাবজি খেলি থাকোঁতে হঠাতে এটা ফোন আহিল আৰু সেই ফোনটোৱে মোৰ এলেহুৱা জীৱনটোক একদম প্ৰেমৰ ৰং সানি দিলে মানে কোন আছিল সেইজনী তোৰ চিনাকি নেকি এই নহয় ৰং নম্বৰত ধুনীয়া ছোৱালী আছিল কি কোৱা বে ৰং নম্বৰটো আৰু ছোৱালী পঠেনে মোক মিছা কথা নকবি দে কথা এটা কচোন এতিয়া সঁচাই তোৰ খবৰ বে মোৰ কচম খাইছে এতিয়া সঁচা কথাই কি ভাবি আছা নাই একো ভাবা নাই ৰচোন ৰ তই যে মোক তালুৱা বুলি কৈ থাকা মোৰ তালুত এতিয়া চুলি আছেতো নাই দে এনে ধেমালি কৰিছোঁ দে হ'ব দে হ'ব নাই এনে কৰিছোঁ দে তই কোমোৰাখন দেহাটো লৈ চবকে ঠাট্টা কৰি থাকিব নালাগে যাওঁ দে মই এতিয়া মোৰ কাম আছে কথা নাপাতো আৰু যা হেল্ল' ডাৰ্লিং খনিটো গেল দে বহুত ডাঙৰ খনি খালি খনি লগা থাকে মানুহ থাকলা কোৱা কি কৰি আছা মই যামতো তুমি এনে কথা বুলি ভাবি থাকা মই যাম নহয় মোৰ ওপৰত কি বিশ্বাস নাই নেকি তোমাৰ
কচোন তুমি যেনেকুৱা কথা এলা কোৱা নহয় সঁচাই কৈছোঁ দে সঁচাকৈ যাম দে ঐ ৰাহুল চালো দেখোন ক'ত পাৰিলি তোৰ চুলি কোনে হাগি থাকিবলৈ জানো অলপমান ৰবাছোঁ সেই মোৰ চুলিৰ কথা বাদ দি সিদিনা তই আৰু পেটলাই চুৰ কৰিব গৈছিলি তহঁতক বোলে মালিকে ধৰিছে বোলে তামান পলাইছা বোলে তহঁতে যাওঁ মই ইয়াৰ পৰা এই ৰচো কথা কৈ নাযায় কিয়া এই মাৰছি নেকি তহঁতৰ এই ৰখেই এই মই যাওঁ ৰ এই কেলে ভালে আহিছি চুৰ কৰা মজা পাইছি ৰ মই কথা পাতো ৰ অলপ টাইমৰ পিছত ৰহ ময়ো ট্ৰাই কৰি চাওঁ মোৰো ৰং নাপাত ক'ৰবাত লাগি গ'লে কি মজা লাগিব হেল্ল' ৰাণী নে নহয় মই ৰাজা কাক লাগে চোৰৰ বাচ্চা নীৰা নীৰা নী আজা 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 এই কলা টিউনটো যদি আপোনাৰ মোবাইলত ৰাখিব বিচাৰিছে তেনেহ'লে 1 টকা আৰু ৰাখিব বিচৰা নাই যদি আপোনাৰ ঘৈণীয়েক মোবাইলটো দিয়ক আৰু মোক অলপ পিছত কল কৰিবলৈ ক'ব ধন্যবাদ বাচিলো দেই কি দিন পৰিছে ৰে হা এনেকা আৰু কলাৰটোন থাকে না বাপৰে বাপ হেই প্ৰথম যাত্ৰাই বেয়া হ'ল আৰু একবাৰ ট্ৰাই কৰি চাওঁচোন কি ঠিক পাওঁ হেল্ল' ৰাণী হয়নে মই মিষ্টাৰ ডাব্লু হয় মই মিষ্টাৰ ডাব্লু কৈ আছোঁ অ হয় নেকি একো নাই দিয়া কথা পাতি থাকিলে চিনাকি হৈ যাম দিয়া মই দেখাতো বহুত ধুনীয়া তোমাক কথা এটা সুধোনে তোমাৰ মানে মানে হেৰি মোৰ লাজে লাগে দিয়ে তোমাৰ বয়ফ্ৰেণ্ড আছে নেকি নাই মানে প্ৰথম ছোৱালীৰ লগত কথা পাতিছো যে সেইকাৰণে তেনেহ'লে বেয়া নোপোৱা যদি কথা এটা সুধো নেকি তোমাক মানে আমি দুয়োটা মাজে সময়ে এনেকুৱা কথা পাতি থাকিব পাৰিমনে অ'কে 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 তুমি খালি মিছ কল মাৰিলেই হ'ল মই কল কৰিমেই এতিয়া মোৰ তাত কৰবাৰ টকা আছে অ'কে দিয়া হ'ব তুমি মিছ কল মাৰিবা হা বাই এবাৰ গাৰ্লফ্ৰেণ্ড পঠালো দেই পাৰ্ট 3 পাৰ্ট 4 লগ ধৰিব যাওঁ